Hello guys, welcome back to my new video. So guys, finally আমাৰ যেটো পুখুৰী আছে হেতু মানে আজি মেচিন লগাইছে মানে পানীখিনি হেচি তাৰ পিছত মানে মাছ ধৰিম হেকাৰণে বলক মানে ড্ৰেছ ইবাৰ খুলি আমি যাম এই পুখুৰীত মাছ ধৰবা কাৰণে তো বলক আৰু গাইস ফাইনালি মই একদম ৰেডি মাছ মাৰাৰ কাৰণে তো এবাৰ এটা ডাঙৰ এটা হান্ডি লৈ ডাইৰেক্ট যাম পুখুৰীত তো বলক ভিডিওটো চাই থাকক তো ফাইনালি মই আহি গলো এবাৰ এই হান্ডিটো লৈ ডাইৰেক্ট মাছ মাৰবা কাৰণে তো বলক গাইস তো ফাইনালি আমি আহি পালো পুখুৰীত আৰু চাওক ইমান পেক মানে পানী হেচি হেচি ইগলা মানে পেক ওলাই গৈছে আৰু ওপৰৰ পৰা কেইজন মানে চাই আছে জুম কৰি দেখাই দিছো মানে আমাৰ মাছ মাৰা চাব সেই কাৰণে মানে তাতে ঠিয়া দি আছে আৰু ইপিনো কেইমান বোলে এই কেইজনমান আছে আৰু ইয়াতে কেইটামান মাছ চাওক গোল্ডেন কালাৰৰ মাছ ইয়াৰ নামটা গোল্ডেন কমলকাট বুলি কয় তো চাব পাৰি ইমান ধুনীয়া মাছ আৰু এই মাছটো খাব লাগিব এলা বাদ দিয়ক আৰু ইপিনে চাওক কেইটা মাছ আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মানে ডাঙৰ মাছ আঠটা মান দেখা পালো আৰু আছে এইগলা মানে তলত আছে তো আৰু এই গোটেইগলা মাছ ধৰি তাৰ পিছত বিকিম তো এইবিলাক সব দেখাম তো ভিডিওটো চাই থাকক আৰু এই এটা চাওক ইটো কিবা বাৰ্লি মাছ নেকি না কিবা কয় যে নহওক মাছটো মানে বঢ়িয়াকে যায় আছে ইটো ধৰাৰ কাৰণে প্ৰচেষ্টা চলাই আছো আমি ইটো ধৰবা কাৰণে আৰু দেউতা ইপিনে জাল লৈ কিবা কিবি কৰি আছে মানে পানী গিলা হেচি আছে আৰু চাওক মাছ গিলা মানে ইমান ধুনীয়া মাছ আমাৰ পুখুৰীত ইমান মাছ আছে আমি মানে ভাববাই পাৰা নাছিলো আৰু ইমান ডাঙৰ আমাৰ পুখুৰী যদি কাৰোবাৰ মাছ লাগে তো কন্টাক্ট কৰিব মোৰ লগত মাছৰ দামও বেছি নহয় বহুত দাম আৰু চাওক গাইস এই গোল্ডেন মাছটোৰ ওপৰত মানে মোৰ বেছি হেৰি লাগি আছে এই মাছটো খাব লাগিব আৰু গোল্ডেন মাছৰ লগত আৰু এটা বাৰ্লি মাছ মানে বহুত মাছ আছে আৰু তো চাওক গাইস মাছে মাছ আৰু ইপিনে চাওক আৰু গাইস চাওক পেকত পিছলি মানে পৰছিল যে নহওক আৰু ইপিনে ভাইটিয়ে মাছ ধৰি আছে আৰু এবাৰ ময়ো ধৰিম ধৰে মাৰি কি দছি ফাইনালি গাইস এতে কেইটামান থৈ দিছো চাওক এইয়া এতে কেইটামান আছে আৰু আছে মানে আন্দা যাম সেইকাৰণে এইখিনি এতে থৈ দিলো তো এইবাৰ যাম আৰু আনবা কাৰণে তো বলক তো গাইস মানে ৰাতি হ'বলৈ আৰু মাত্ৰ 5-10 মিনিট মান বাকি আছে তাৰ পিছত মানে আন্ধাৰ হৈ যাব কিন্তু আমাৰ এতিয়ালৈকে মাছ ধৰা মানে হোৱাই নাই আৰু গাইস চাওক মানে ৰাতি হৈ গৈছে এবাৰ মানে 6টা মান বাজি গেল ৰাতি এতিয়ালৈকে মানে আমাৰ হোৱাই নাই মাছ ধৰা আৰু বৰ্তমান মানে বেছি নাই সৰু সৰু মাছগিলা আছে এইবিলাক ধৰি এবাৰ আমি গা ধুবাও লাগিব সেই কাৰণে আৰু বেছি দেৰি নকৰো সোনকালে মানে যিমান সোনকালে পাৰো সিমান সোনকালে মানে কৰি আছো তো এবাৰ মানে এইখিনি মাছ ভৰাই তাৰ পিছত আৰু অলপমান মানে মাছ আছে ডাঙৰ মাছগিলা বেলেগ এটা জায়গাত এতে তো এই ডাঙৰ মাছগিলা এবাৰ ধৰি গা ধুবা কাৰণে তো ভিডিওটো চাই থাকক ভাল লাগিব আমাৰ সব মাছ ধৰা হৈ গেল এইখিনি মাছে আছে তো এইখিনি ধৰি এবাৰ আমি গা ধুবা যাম আৰু ফাইনালি গাইস আমাৰ মাছ মাৰা মানে হৈ গেল এই মাছগিলা আমি মানে বঢ়িয়াকে থৈ দিছো এবাৰ মাছগিলা থৈ এবাৰ আমি ডাইৰেক্ট নদীত মানে গা ধুই আহিলো আৰু এবাৰ ডাইৰেক্ট ঘৰত যাম ঘৰত যাই কিনে কাপোৰ চাপোৰ পিন্ধি বঢ়িয়াকে মাছকেইটা এবাৰ দেখাই দিম বাই বাই আৰু গাইস এতে চাওক সৰু মাছগিলা এগলা সৰু মাছ আৰু এটা আছে বাইম মাছ ইয়া হল বাইম মাছ এগলা ডাঙৰ বাইম আৰু এতে আছে এটা কি কয় এইটো এই বৰালি মাছ হেল্ল চাওক গাইস ইমান ডাঙৰ বৰালি মাছ বৰালি মাছ আৰু কিবা কিবি মাছ আছে এগলা মানে বহুত মাছ আছে এনেকুৱা মই এটা দেখাই দি আছো চাওক গাইস এইটো হল সবচে ডাঙৰ বৰালি মাছ
এইটো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাই দিব আৰু মাছগিলা যদি খাব খোজে আমাৰ ঘৰত আহি যাব গাইজ বৰ্তমান বাজে 4:10 মানে পুৱা 4:10 আৰু এইবাৰ আমি মাছগিলা ভৰাই লৈ যাম বজাৰত তো সেইকাৰণে মানে নদীৰ পৰা মাছগিলা সোনকালে ঘৰত আনি এইবাৰ মানে এই কিবা ভৰাই আছোঁ বেগত তাৰ এই মানে হান্দিত ভৰাই আছোঁ হান্দিৰ পৰা আৰু বেগত ভৰাই ডাইৰেক্ট লৈ যাম পিলপিলি দি এই কিবা বজাৰত যাই এইবিলাক বিকি চিকি মানে আহি যাম তো ভিডিঅ'টো চাই থাকক এইবাৰ আমি মাছগিলা সোনকালে ভৰাই তাৰপিছত পিলপিলিত উঠো গাইজ এইবাৰ আমি পিলপিলিত উঠি ল'লোঁ আৰু এইবাৰ যাই আছোঁ আমি বজাৰৰ পিনে মাছগিলা বিকবাৰ কাৰণে আৰু বৰ্তমান 4:30 মান হ'ব কিজানি 30-31 মান হ'ব এনেকুৱা টাইম হৈছে আৰু আমি বজাৰ আহিও পালোঁ তো এইবাৰ আমি বজাৰত যাই মাছগিলা বিকিম তো এইবাৰ আপোনালোকক মানে মাছৰ বজাৰটো দেখাই দিম তো ভিডিঅ'টো চাই থাকক আৰু ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰি দিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু মজা ভিডিঅ' আহি আছে চাব আৰু গাইজ চাওক মাছৰ বজাৰৰ ভিৰ চাওক মানে একোই নকওঁ আৰু মাছৰ বজাৰৰ ভিউখিনি চাওক আৰু এইবাৰ আমি মাছখিনি বিকি লওঁ তো এতিয়ালৈ বাই বাই তো ফাইনেলি গাইজ আমাৰ মাছ টাছ বিকা হৈ গ'ল এইবাৰ আমি আহি পালোঁ ঘৰত তো আজিৰ কাৰণে এইখিনিয়ে আৰু বেলেগ দিনা বেলেগ ভিডিঅ'ত লগ পাম তো আজিৰ কাৰণে এইখিনিয়ে বাই বাই